আগতে কৈছোঁ আমি উন্নয়নৰ কাম কৰিছোঁ, বিভিন্ন চৰকাৰী আঁচনিৰে আমাৰ ৰাইজক উপকৃত কৰিছোঁ। ইয়াৰ প্ৰতিফল হিচাপে ৰাইজে আমাক সমৰ্থন জনায়। ৰাইজে বিজেপিৰ বাহিৰে গত্যন্তৰ নাই, ৰাইজে বুজি পাইছে যে বিজেপি কৰিব লাগে। আৰু চাপৰততো বিশেষকৈ আমাৰ প্ৰাক্তন বিধায়কে যি বলিষ্ঠ নেতৃত্বত যিমান কাম কৰিছে, চাপৰৰ ৰাইজে বিজেপিক সমৰ্থন কৰিবই। বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। আগলৈ নগৰখন অত্যাধুনিকভাৱে সজাই তুলিব লাগিব। আমাৰ CM ছাৰেও কৈছে যে ইয়াত ষ্টেডিয়াম দিব, এটা 500জন মানুহ ধৰিব পৰাকৈ এটা প্ৰেক্ষাগৃহ দিব। এইবিলাক কাম আমি সম্পূৰ্ণ কৰিম। ৰাস্তা ঘাটৰ কাম আমাৰ বেছি নাই, অলপমান আছে, 1 কোটি টকা পৰি আছে, এইখিনি হৈ যাব। বাকী আৰু বিভিন্ন আঁচনিৰে আমি চাপৰ টাউনখন ধুনীয়াকৈ সজাই তুলিম। না, দখলটো কৰা কথাই আছিল, আগতে কৈছিলোঁ আপোনালোকক, ৰিজাল্ট আহিলে পাব। কিন্তু আমি যিমান আশা কৰিছোঁ তাতকৈ কম পালোঁ। আমি বিলাসীবাদ 14খনে পাব লাগিছিল, কিছুমান ভুলৰ কাৰণে ৰৈ গ'ল। আমি 12খন পালোঁ আৰু চাপট গ্ৰামত আমি 9খন পালোঁ, পূৰ্ব অনুমানৰ নিচিনাই। চাপটত আমি 8খন পাব লাগিছিল, 7খন পালোঁ, এখন। যি নহওক, ৰাইজে যিটো মেণ্ডেট দিছে আমি স্বাগতম জনাওঁ। পাব্লিকে বুজি পাইছে যে বিগত 5 বছৰত আমি যে ডেভেলপ কৰিলোঁ তাৰে ফলাফল এইটো। AGP সংগঠন নাই, মইতো আগতে ক'লোঁ, AGP আহে যেতিয়া ধুমকেতুৰ নিচিনা আহে, তেওঁলোকে পইচা ইনকাম কৰিবৰ কাৰণে তেওঁলোকে আহে। যেতিয়া ইলেকশ্যন আহিব, 2 পইচা পকেটত ভৰাব, বেলেগ দলক দালালি কৰিব আহে, তেওঁলোকে ৰাইজৰ কাম কৰিব নাহে। আমি জনাম, আমি যেনেকুৱা পূৰ্বৰে আমি ডেভেলপমেণ্ট কৰিছিলোঁ মিউনিচিপেল এৰিয়া, তাতকৈ বেছি দুগুণ দূৰত আমি কাম কৰিম। নমস্কাৰ, মোক বহুত ভাল লাগিছে, চবে মানে মোক সহযোগিতা কৰিছে। মই বিপুল ভোটত জয়ী হৈছোঁ আৰু সকলো ভোটাৰ ৰাইজৰ মোৰ তৰফৰ পৰা বিনোদনে হাত জোৰ কৰি নমস্কাৰ জনাইছোঁ। পৰিপূৰ্ণভাৱে কি কৰিম, কৰাৰ চেষ্টা কৰিম। দুর্নীতি বন্ধ করো, বন্ধ করো, বন্ধ করো।